So hey guys, মই আছো মানে পথাৰত। So পথাৰত মানে কেলে আহিছো কি কৰিবলৈ আহিছো। So ভিডিওটো লাষ্টলৈকে চাই থাকক। মই দাদা হাল বাই আছে, ভাত দিবলৈ আহিছো। ভাত দিলে ভিডিঅ' কৰা নহ'লে so ভিডিঅ'ত চাই থাকক আজি পথাৰৰ মাজৰ পৰা। So hey guys, আছামিজ বয় ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে আছামিজ বয় ইউটিউব চেনেল। So বলক নতুন এটা ধামাকা ভিডিঅ' লৈ আৰম্ভ কৰো নে কি কয়। So বলক যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম। তো গাইছ চাই লওক এয়া হাল বাই আছে এয়া কঠীয়া চাই লওক। আপোনালোকৰ পিনে কি বুলি কয় কঠীয়া জনাব। চাই লওক এয়া কঠীয়া কঠীয়া হ'বগৈ আৰু হাল বাই আছে ভাত দিছোঁ চাই লওক। So guys, এটা গাঁৱলীয়া পৰিৱেশৰ ভিউ চাই লওক নে কি কয়। অকণমান চিনেমেটিক শ্বট তো হোতা হে ইয়াৰ। বগলী চাব নেকি? বগলী ৰ'ব দেখিছোঁ চাই লওক। ছাগলী গৰু আমেজিং গাঁৱলীয়া ভিউ আমেজিং চাই লওক। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব।